নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভালে আছোঁ। আপোনালোকেও ভালে আছেনে? ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। RJ ব্লগলৈ স্বাগতম। তাৰমানে গাইজ কি হৈছে জানানে, মানুহবোৰে ৰ'দ দিছে এতিয়া কেনে লাগছি, তাৰমানে বৰষুণ দিছে গাইজ। তাৰমানে কি হৈছে জানা, মই কাম কৰিব যাব আছিলোঁ ৰাতিপুৱাতে। তাৰমানে এই কাপোৰ ভাত কৈছোঁ, আপোনালোকেতো জানে, বাকী ভিডিঅ' পাইছি। এনেকুৱা বৰষুণ দিলে মই দোকানখনত আহোঁতে চলিটোক কিবা কিনি দিবৰ কাৰণে সোমাইছিলোঁ। সোমোৱাৰ লগে বৰষুণ, বাপৰে বাপ, মই বেয়া পাওঁ না। কিন্তু গাইজ কিয় জানেনে, এনেকুৱা বৰষুণ দিলে মই ভাল পাওঁ। তাৰমানে খেতি বাতিৰো কথা আছে, অকল কাম কৰি থাকিলে নহ'ব নহয়। চব মানুহে খেতি বাতি কৰিব লাগিব, কঠীয়া পাৰিব লাগিব। চব জেগাত পানী হৈ যায়, খালি বানপানী হ'ব নালাগে দিছোঁ গাইজ। কিয় জানানে, বহুত আলনি হৈ যায় বানপানী হ'লে। আমাৰ এইগিলাখান তাৰমানে ওখ ঠাই নাই, বানপানী হ'লে পুৰা। আমাৰ দোকানী বাপাটো একদম লাজিতে বহি আছে, কেমেৰাত নুঠে ওলাই কেনে তাক তুলি গ'ল আৰু হাঁহিছি। বৰষুণটো চাই আপোনালোকে একো নাভাবব, ই গোটা বৰষুণ দিলে তোলে নহয়। আজি দিনটোত তাৰমানে ক'ত ক'ত যাম, কি কৰিম আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টো শেষ হ'লে গোটাই চাই দেখবি। ক'ৰবাত মাছ মাৰি আছে, ধুনীয়াৰ মাছ মাৰিছে আমাৰ গাঁৱত। মই জাল তাল মাৰিব নাজানো, তথাপিও ওলাই আছোঁ। আমাৰ গাঁৱত চলি এটা মাছ মাৰিব আৰু সিটো ঠোঙা লৈ গৈছে। কিবা এনাৰ্জিৰ ভুল লাগছে নেকি তাৰ। মানুহ ধনী মানুহ কিয় জানা, লুংগি মাৰি আছে চাওঁ। তাৰমানে এই বতৰত তাৰমানে কাম বন কৰিব জানা, সি পইচা উলিয়াব গৈছিল বেংকত। গাঁৱৰ ভিতৰত ময়ে তাৰমানে এতিয়া বাৰীঘৰ মানুহ। এনে মিছা কৈছে ইটো পইচা আছে কাৰণে। গাড়ী কিন্তু চলটো বঢ়িয়া চলি দেই। পইচা উলিয়াব যাওঁতো হয়, আমাক শুদ্ধকৈ কোৱা নাই, কিয় জানা, ধাৰে সুধিম বুলি কোৱা নাই কথাটো। গাইজ দেখোন মানুহ মাছ মাৰছি ধুনীয়াকৈ ন, বহুত মাছ পাইছি। আমাৰ মাছ আনছি যাইছোঁ কিমান ইয়াতে গম পাই মাছ মৰা মানুহেই নহয়। আৰু তাৰ চবেই মাছ মাৰি আছে। এই বৰষুণ জেকা লগা দিনত কিন্তু ভেন্দিৰ ফুল ছিঙি আছে, ভেন্দিও ছিঙে না। আপোনালোকে চাওকচোন, বেহু ছিঙি আছে লগতে। গাইজ 30-40 গোটাই নামি গৈছে, এতিয়াহে গম পালোঁ মই। তাতে ভোলাবাৰত থাকিলে ক'ত কি হ'ব আপোনালোকে চাওকচোন। আৰু চব বেহুজ হৈ গৈছে, মানুহ পাগলা হৈ গৈছে মাছ মাৰি পেলাই পুৰোৱা। গাইজ মই যদি ভিডিঅ' কৰিম বুলি জানিলোঁ বোলে নতুন কাপোৰ পিন্ধি পেলাই মাছ মাৰিব আহিলে। তথাপিও এতিয়া মনে মনে ভিডিঅ'টো কষ্ট দিছে, চাই থাক। মানুহটো যে হাতখন দাঙি দিছে, গাঁৱৰ ভিতৰত নম্বৰত মাছ মাৰা মানুহ। ৰাতিপুৱাৰ পৰা মানুহ মাছ নি আছে, মই গমেই পোৱা নাই, ঘৰতে ৰৈ আছিলোঁ। টোপনিৰ পৰা উঠিছোঁ এতিয়া। মাছ নিলে পিছফালে লুকাই লৈছে নেকি মাছ। ৰাজমল পালি মাছ, পুঠি মাছ আহে নে ডাঙৰ মাছ আহে? তাতে মাছ আহি আছে, মুখিনাল গিলি হ'ল চলটোৰ তাত পুঠি মাছ আহি আছে। এতিয়া ঘৰত যাই আছোঁ। জুৰি ঘৰত আছা? ভাত আছে? চোতাল সাৰি আছা? ভাত আছে নে নাই? গাইজ ভাত আছে বোলে, টেনশ্যন নাই। মই ভাতকেইটা খাই লওঁ, খাই লৈ কেনে অলপ ৰেষ্ট লওঁ। ৰ'দ দিছে, কামত যাব পাৰিলোঁ হয়, কিন্তু ৰাতিপুৱাতে বৰষুণ জাক দিলে আৰু কাম বন্ধ হৈ গ'ল। গাইজ ভিডিঅ'টো যদি শেষত ভাল লাগিল, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইবটো কৰি দিবা প্লিজ। আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, ছাবস্ক্ৰাইবটো কৰিবা।